আজি ক্লাছ 9ৰ দ্য বণ্ড অফ লাভ নামৰ পাঠটিৰ অসমীয়া আলোচনা আগবঢ়োৱা হ'ব। তেনেহ'লে পাঠটিলৈ আগবাঢ়িছোঁ। দ্য বণ্ড অফ লাভ। Can there be love and friendship between human beings and wild animals? বনৰীয়া জন্তু আৰু মানুহৰ মাজত মৰম আৰু বন্ধুত্বৰ সম্পৰ্ক থাকিব পাৰে জানো? Let's read a fascinating account of an orphaned sloth bear that was rescued by the author. আমি ইয়াত এটা মাউৰা অৰ্থাৎ অৰ্ফেণ্ড মানে হৈছে মাউৰা স্লথ বিয়াৰৰ বিষয়ে আকৰ্ষণীয় লিখনি এটা পঢ়োৱা অহা যিটো স্লথ বিয়াৰ লিখকজনৰ দ্বাৰা উদ্ধাৰ কৰা হৈছিল। Sloth bears inhabit forested areas including the tropical rainforest of India and grasslands at lower elevations. Sloth bearবোৰে অৰণ্য অঞ্চলত বাস কৰে, ভাৰতবৰ্ষৰ ক্ৰান্তীয় বৰ্ষাৰণ্য আৰু নিম্ন উচ্চতাৰ তৃণভূমি অঞ্চলক ভিতৰ কৰি। অৰ্থাৎ ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য অঞ্চল আৰু নিম্ন উচ্চতাত থকা তৃণভূমি অঞ্চলকে ভিতৰ কৰি অৰণ্য অঞ্চলসমূহত বাস কৰে। Sloth bears have very shaggy hair and long muzzles. ইয়াৰ দীঘল দীঘল নোম থকাৰ লগতে মুখখন দীঘলীয়া আকৃতিৰ। Using their claws to dig, they can then use their lips to form a tube which can go deep into the ground or into hard-to-reach areas like dead trees for their food. খান্দিবলৈ সিহঁতৰ নখ ব্যৱহাৰ কৰে, তাৰপিছত উৎকেইটা টিউবৰ দৰে জোঙা কৰি মাটিৰ ভিতৰলৈ বা মৰা গছৰ কঠিন অংশলৈকে সুমুৱাই দিয়ে খাদ্যৰ সন্ধানত। Their main food is termites. সিহঁতৰ প্ৰধান খাদ্য হৈছে উইপোক। You can hear them suck up their food from several feet away. আৰু ইহঁতে খাদ্য খোৱাৰ শব্দটো কেইবাফুটো দূৰৰ পৰা শুনা যায়। গতিকে আমি স্লথ বিয়াৰৰ বিষয়ে ভালদৰে গম পালোঁ আৰু গম পালোঁ যে ই দীঘল দীঘল নোমেৰে আবৃত এক নদুকা ভালুক। We'll begin with Bruno, my wife's pet sloth bear. মই মোৰ পত্নীৰ পোহনীয়া ভালুক ব্ৰুনোৰ সৈতে এই কাহিনীটো আৰম্ভ কৰিম। I got him for her by accident. মই তাক পাইছিলোঁ তেওঁৰ বাবে এটা দুৰ্ঘটনাৰ দ্বাৰা, অৰ্থাৎ এটা দুৰ্ঘটনাজনিত কাৰণত অৰ্থ লিখকজনে পত্নীৰ বাবে এই ভালুকটো লৈ আহিব পাৰিছিল। 2 years ago, we were passing through the sugarcane fields near Mysore. 2 বছৰ আগতে মাইচুৰৰ ওচৰৰ কুঁহিয়াৰ খেতিৰ মাজেৰে আমি গৈছিলোঁ। People were driving away the wild pigs from the fields by shooting at them. মানুহে কুঁহিয়াৰ খেতিৰ পৰা বনৰীয়া গাহৰিবোৰ খেদি আছিল সিহঁতলৈ গুলিয়াই। Some were shot and some escaped. কিছুমানে গুলি খাইছিল আৰু কিছুমান পলাই গৈছিল। We thought that everything was over when suddenly a black sloth bear came out panting in the hot sun. Panting মানে হৈছে breathe quickly because of hot, অৰ্থাৎ প্ৰচণ্ড ৰ'দ বা গৰমৰ কাৰণে ফুপাই জোপাই অহা। We thought that everything was over. আমি ভাবিছিলোঁ যে সকলো ঠিক ঠাক হৈ গৈছে। When suddenly a black sloth bear came out. কিন্তু অকস্মাতে এটা ক'লা স্লথ বিয়াৰ কি হৈছিল বাহিৰ ওলাই আহিছিল পেণ্টিং ইন দ্য হট ছান, প্ৰচণ্ড ৰ'দত বা প্ৰচণ্ড গৰমত ফুপাই জোপাই। Now I will not shoot a sloth bear wantonly. Wantonly মানে হৈছে অকাৰণতে। Now I will not shoot a sloth bear wantonly. কিন্তু মই এতিয়া অকাৰণতে এটা স্লথ বিয়াৰ বা এই নদুকা ভালুকটো কি কৰিব নোৱাৰোঁ, গুলিয়াব নোৱাৰোঁ। But unfortunately for the poor beast, কিন্তু দুৰ্ভাগ্যবশতঃ সেই জন্তুটো বা এই জন্তুটোৰ দুৰ্ভাগ্যৰ বাবেই one of my companions did not feel that way about it. এগৰাকী মোৰ সহকৰ্মীয়ে তাৰ বিষয়ে ঠিক তেনেদৰে ভবা নাছিল বা অনুভৱ কৰা নাছিল and promptly shot the bear on the spot. আৰু তেওঁ নিমিষতে সেই ঠাইতে এই ভালুকটোলৈ গুলি কৰিছিল। As we watched the fallen animal, আৰু আমি যেতিয়া সেই পৰি থকা জন্তুটো লক্ষ্য কৰিছিলোঁ, we were surprised to see that, আমি দেখি আচৰিত হৈছিলোঁ যে the black fur on its back moved and left the prostrate body. তাৰ পিঠিৰ ওপৰৰ বগা নোমখিনিয়ে লৰচৰ কৰিছিল আৰু তলমুৱাকৈ পৰি থকা বডিটো এৰি গৈছিল। প্ৰস্টেট মানে হৈছে তলমুৱাকৈ পৰি থকা। Then we saw it. তাৰপিছত আমি দেখিছিলোঁ it was a baby bear. সেইটো এটা পোৱালি ভালুক আছিল। That had been riding on its mother's back. যিটো নেকি মাকৰ পিঠিত উঠি আহি আছিল when the sudden shot had killed her. যেতিয়া নেকি আকস্মিক গুলিটোৱে তাইৰ মৃত্যু ঘটাইছিল।
The little creature ran around its prostrate parent, making a pitiful noise. আৰু সেই কণমানি প্ৰাণীটোৱে কণমানি জীৱটোৱে তাৰ পৰি থকা তলমুৱাকৈ পৰি থকা মাকৰ চাৰিওফালে ঘূৰিছিল আৰু খুব দুখ লগাকৈ শব্দ কৰিছিল বা সি দুখ লগাকৈ কান্দিছিল I ran up to it মই এটোৰ ফালে দৌৰি গৈছিলো to attempt a capture তাক আয়ত্তলৈ আনিবৰ কাৰণে এটা প্ৰচেষ্টা কৰি অৰ্থাৎ capture মানে হৈছে আয়ত্তৰ ভিতৰলৈ অনা attempt মানে হৈছে প্ৰচেষ্টা অৰ্থাৎ লিখকজনে তাক ধৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলাইছিল It scooted into the sugarcane field scooted মানে হৈছে ran away অৰ্থাৎ দৌৰি যোৱা It scooted into the sugarcane field ই কুঁহিয়াৰ খেতিৰ মাজলৈ দৌৰি গৈছিল বা দৌৰি পলাইছিল following it ইয়াৰ পিছে পিছে গৈ with my companions মোৰ সংগীসকলৰ দ্বাৰা I was at last able to grab it by the scarf অৱশেষত মই তাক গবা মাৰি ধৰিবলৈ গবা মাৰি ধৰা তাক গবা মাৰি ধৰিবলৈ সমৰ্থ হৈছিলোঁ by the scarf of its neck তাৰ ডিঙিত থকা নম্বৰত ধৰি while it snapped যেতিয়া ই snapped মানে হৈছে moved with a sharp noise অৰ্থাৎ ধৰফৰাই চিঞৰি উঠা While it snapped and tried to scratch me with its long hook claws আৰু যেতিয়া নেকি ই ধৰফৰাই চিঞৰিছিল আৰু মোক তাৰ দীঘল আকোহা নখবোৰেৰে আঁচুৰিবলৈ চেষ্টা কৰিছিল We put it in one of the gunny bags we had bought আমি লগত লৈ অনা থৈলাবোৰৰ এটাত তাক ভৰাইছিলোঁ and when I got back to Bangalore আৰু যেতিয়া মই বেংগলৰলৈ উভতি গৈছিলোঁ I duly presented it to my wife আৰু মই সেইটো ঠিকে থাকে বা বিচৰা ধৰণে মোৰ পত্নীক উপহাৰ দিছিলোঁ duly মানে হৈছে ঠিকে থাকে She was delighted তেওঁ আনন্দিত হৈছিল She at once put a colored ribbon around its neck আৰু তেওঁ লগে লগে তাৰ গলত বা তাৰ ডিঙিত এডাল colored ribbon মেৰিয়াই দিছিল ৰংচঙীয়া ৰিবন এডাল মেৰিয়াই দিছিল and after discovering the cub was a boy আৰু তেওঁ যেতিয়া আবিষ্কাৰ কৰিছিল অৰ্থাৎ তেওঁ গম পাইছিল যে এই পোৱালিটো এটা মতা পোৱালি আছিল She christened it Bruno তেওঁ তাক ব্ৰুনো নামেৰে নামকৰণ কৰিছিল Bruno soon took to drinking milk from a bottle ব্ৰুনো সোনকালে বটলৰ পৰা গাখীৰ খাবলৈ লৈছিল It was but a step further and within a very few days she started eating and drinking everything else আৰু একোজ আগুৱাই অৰ্থাৎ আৰু অলপ আগবাঢ়ি সি অতি কম দিনৰ ভিতৰতে বা কেইদিনমানৰ ভিতৰতে সকলো ধৰণৰ বস্তু খাবলৈ আৰু পিবলৈ লৈছিল and everything is the right word আৰু everything শব্দটোৱে সঠিক হ'ব অৰ্থাৎ হি everything সকলো ধৰণৰ বস্তু খাইছিল for he ate porridge made from any ingredients vegetables fruit nuts meat especially pork curry and rice regardless of condiments and chilies bread eggs chocolates sweets pudding ice cream etc ইয়াত ingredients মানে হৈছে উপাদান regardless মানে হৈছে নিৰ্বিশেষে condiments মানে হৈছে উপকৰণ কাৰণ যিকোনো উপাদানেৰে বনোৱা porridge vegetables fruit nuts meat বিশেষকৈ গাহৰি মাংস জোল ভাত নিৰ্বিশেষে চিলিজ ব্ৰেড এগছ চকলেট সুইটছ পুডিং আইচক্ৰীম ইত্যাদি উপকৰণসহ সকলো খাইছিল As for drink, milk, tea, coffee, lime juice, aerated water, buttermilk, beer, alcoholic liquor, and in fact anything liquid. As for drink, আৰু পানীয় হিচাপে গাখীৰ চাহ কফি নেমু পানী সোডা পানী buttermilk, beer, ৰাগিয়াল পানীয় and in fact আৰু মুঠৰ ওপৰত হি anything liquid সকলো ধৰণৰ যিকোনো পানীয় দ্ৰব্য হি খাইছিল It all went down with relish মানে হৈছে তৃপ্তিৰে ই এই সকলোবোৰ অতি তৃপ্তিৰে খাই শেষ কৰিছিল The bear became very attached to our two Alsatian dogs and to all the children of the tenants living in our bungalow tenants মানে হৈছে ভাড়াতীয়া The bear became very attached to our two Alsatian dogs অৰ্থাৎ এই ভালুকটো আমাৰ ঘৰত যি দুটা Alsatian কুকুৰ আছিল সেই দুটাৰ সৈতে খুব attached হৈছিল সংযুক্ত হৈছিল বা লগ হৈ থাকিছিল and all the children of the tenants living in our bungalow আৰু আমাৰ বাংলোত ভাড়াতীয়া হিচাপে থকা যিসকল লোক আছিল তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৈতেও হি লগ হৈছিল He was left quite free in his younger days আৰু হি যেতিয়া সৰু হৈ আছিল তেতিয়া তাক সম্পূৰ্ণ মুকলি কৰি ৰখা হৈছিল and spent his time in playing running into the kitchen and going to sleep in our beds আৰু হি খেলিছিল
আৰু পাকঘৰলৈ দৌৰাদৌৰি কৰিছিল আৰু আমাৰ বিচনাত শুবলৈ গৈ তাৰ সময়বোৰ কটাইছিল one day an accident befell him befell মানে হৈছে happened এদিনাখন তাৰ এটা দুৰ্ঘটনা ঘটিছিল বা এটা দুৰ্ঘটনা হৈছিল I put down poison barium carbonate to kill the rats and mice that had got into my library I put down poison barium carbonate মই barium carbonate নামৰ বিষাক্ত দ্ৰব্যবিধ ৰাখিছিলোঁ to kill the rats and mice that had got into my library মোৰ লাইব্ৰেৰীত থকা এন্দুৰ আৰু নিগনিবোৰ মাৰিবলৈ Bruno entered the library as he often did আৰু ব্ৰুনোৱে প্ৰায়ে সোমোৱাৰ দৰে হিদিনাখনৰ লাইব্ৰেৰীত সোমাইছিল and he ate some of the poison আৰু হিতাৰ পৰা কিছু বিষাক্ত দ্ৰব্য খাইছিল Paralysis set into the extent that he could not stand on his feet আৰু তাৰ ইমানকৈ যে প্যাৰালাইজড হৈ পৰিছিল হি যথেষ্টখিনি প্যাৰালাইজড হৈ পৰিছিল আৰু যাৰ বাবে হি কি কৰিব পৰা নাছিল থিয় হ'ব পৰা তাৰ নিজৰ ভৰিত থিয় হ'ব পৰা নাছিল But he dragged himself on his thumbs to my wife who called me কিন্তু হি তাৰ শৰীৰৰ পিছৰ অংশেৰে সুচৰি মোৰ পত্নীৰ ওচৰলৈ আহিছিল আৰু যিয়ে মোক মাতিছিল অৰ্থাৎ মোৰ পত্নীয়ে মোক মাতিছিল I guessed what had happened মই অনুমান কৰিছিলোঁ কি ঘটিছিল Off I rushed in the car to the vet's residence আৰু মই মোৰ গাড়ীৰে ভেটেনেৰী ডক্টৰৰ ঘৰলৈ অৰ্থাৎ ৰেচিডেন্সলৈ লৰালৰিকৈ গৈছিলোঁ A case of poisoning tembier barium carbonate what to do আৰু মই কৈছিলোঁ যে এটা পয়জনিং অৰ্থাৎ বিষক্ৰিয়াৰ কেছ পোহনীয়া ভালুক বেৰিয়াম কাৰ্বনেট খাইছে what to do কি কৰিব লাগিব Out came his medical books তেওঁ চিকিৎসা বিষয়ক কিতাপ উলিয়াইছিল and the paper's reference to index began আৰু কিতাপখনৰ ইনডেক্সটো আৰম্ভ হৈছিল জ্বৰ সংক্ৰান্তীয় বিষয়েৰে What poison did you say sir আপুনি কি বিষ অৰ্থাৎ কি বিষাক্ত দ্ৰব্য বুলি কৈছে sir barium carbonate Oh yes, BA barium salt barium carbonate symptoms paralysis treatment injections of just a minute sir I'll bring my syringe and the medicine তাৰপিছত ভেট গৰাকী অৰ্থাৎ ভেটেনেৰী ডক্টৰ গৰাকীয়ে কৈছিল যে তেওঁ ইনডেক্সত চাই গৈছিলে yes barium salt তেওঁ প্ৰথমতে barium saltৰ নামটো পাইছিলে তাৰপিছত barium carbonateৰ নামটো পাইছিলে তাৰপিছত তেওঁ barium carbonateৰ নামটো কোৱাৰ পিছত তেওঁ symptom অৰ্থাৎ লক্ষণবিলাক এই বেৰিয়াম কাৰ্বনেট খালে কি লক্ষণ দেখা যাব হেতু চাইছিলে তাৰ পিছত দেখিছিলে যে প্যাৰালাইসিস হয় আৰু তাৰ পিছত তাৰ ট্ৰিটমেন্টৰ বিষয়ে চাইছিল আৰু তাৰ পিছত তেওঁ দেখিছিল যে ইয়াৰ ট্ৰিটমেন্ট হিচাপে কি দিব লাগিব ইনজেকচন দিব লাগিব গতিকে তেওঁ কৈছিল যে জাস্ট এ মিনিট স্যাৰ 1 মিনিট স্যাৰ আইল ব্ৰিং মাই সিৰিঞ্জ এণ্ড দ্য মেডিচিন মই মোৰ সিৰিঞ্জ আৰু ঔষধখিনি লৈ আহিম এ ডেছ বেক টু দ্য কাৰ আৰু ডেছ বেক মানে হৈছে ৰেন বেক মই মোৰ গাড়ীলৈ পুনৰ দৌৰি গৈছিলোঁ ব্ৰুনো ষ্টিল ফ্লাণ্ডাৰিং এবাউট অন হিজ টাৰ্মছ ফ্লাণ্ডাৰিং মানে হৈছে ষ্ট্ৰাগলিং টু মুভ লৰচৰ কৰিবলৈ চেষ্টা কৰি থকা ব্ৰুনো ষ্টিল ফ্লাণ্ডাৰিং এবাউট অন হিজ টাৰ্মছ ব্ৰুনোৱে তেতিয়া তাৰ পিছৰ অংশৰে লৰচৰ কৰিবলৈ চেষ্টা কৰি আছিল বাট ক্লিয়াৰলি উইকেনিং ৰেপিডলি কিন্তু এইটো স্পষ্ট হৈ পৰিছিল যে হি অতি দ্ৰুতগতিত দুৰ্বল হৈ গৈ আছিল Some vomiting কিছু বমি কৰিছিল heavy breathing ঘনকৈ উশাহ লৈছিল with heaving flanks and gaping mouth তাৰ মুখখন খোলা আছিল and heaving flanks অৰ্থাৎ শ্বাস প্ৰশ্বাসত কষ্ট পাইছিল অৰ্থাৎ তাৰ মুখখন মেলা আছিল আৰু শ্বাস প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে তাৰ কি হৈছিল হি ঘনকৈ উশাহ ল'ব লগা হৈছিল আৰু তাৰ কি হৈছিল বমি হৈছিল Told him everybody in goes the hypodermic Bruno squells 10 cc of the antidote enters the system without a drop being wasted. Hold him everybody সকলোকে তাক ধৰিবলৈ গৈছিল অৰ্থাৎ সকলোৱে ধৰক বুলি কৈছিল In goes the hypodermic হৈছে a long needle used to give an injection under the skin অৰ্থাৎ স্কিনৰ তলত দিয়া এটা দীঘল বেজী In goes the hypodermic Bruno squells আৰু যেতিয়া ব্ৰুনোৰ ছালৰ তলত এই দীঘল বেজীটো ইনজেকচনটো দিয়া হৈছিল 10 cc of the antidote enters আৰু his system আৰু গোটেই প্ৰক্ৰিয়াটোত তাৰ শৰীৰত 10 cc antidote বা প্ৰতিষেধক সোমাইছিল without a drop being wasted এটো পালো নষ্ট নোহোৱাকৈ 10 minutes later 10 মিনিট পিছত কণ্ডিশ্যন unchanged অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল another 10 cc injected তাৰপিছত পুনৰ আৰু 10 cc তাক ইনজেক্ট কৰা হৈছিল 10 minutes later 10 মিনিট পিছত breathing less starterus অৰ্থাৎ তাৰ পিছত কি হৈছিল তাৰ উশাহৰ starterus মানে হৈছে শব্দ হোৱা noisy breathing অৰ্থাৎ উশাহ লওঁতে যে শব্দ হয় সেইটো আৰু তাৰ পিছত কিন্তু কি হৈছিল তাৰ উশাহৰ ঘৰঘৰণিটো বা উশাহ লওঁতে হোৱা শব্দটো কমি গৈছিল
Bruno can move his arms and legs a little. Brunoয়ে তাৰ হাত ভৰিবোৰ অৰ্থাৎ তাৰ হাতুৰা বা ভৰি অলপ লৰাব পাৰিছিল although he cannot stand yet যদিও হি তেতিয়াও থিয় হ'ব পৰা নাছিল 30 minutes later 30 মিনিট পিছত Bruno gets up Bruno থিয় হৈছিল বা উঠিছিল and has a great feat আৰু তাক যথেষ্টখিনি খোৱা হৈছিল he looks at us disdainfully মানে হৈছে বিৰক্তিৰে ঘৃণাৰে ইয়াতে বিৰক্তিৰে বুলি কম he looks at us disdainfully হি আমাৰ ফালে বিৰক্তিৰে চাইছিল as much as to say আৰু যেন ক'ব হৈছিল what's barium carbonate to a big black bear like me মোৰ দৰে ডাঙৰ কোলা ভালুক এটাৰ বাবে বেৰিয়াম কাৰ্বনেট কি বস্তু হ'ব পাৰে Bruno is still eating Brunoয়ে তেতিয়াও খাই আছিল another time he found nearly 1 gallon of old engine oil আনবাৰ হি প্ৰায় 1 gallon engine oil পুৰণি engine oil বিচাৰি পাইছিল which I had drained from the sump of the Stadtbeker আৰু যিখিনি মই মোৰ পুৰণি Stadtbeker গাড়ীখনৰ ৰিজাৰ্ভাৰৰ পৰা উলিয়াই ৰাখিছিলো sump মানে হৈছে ৰিজাৰ্ভাৰ আৰু Stadtbeker হৈছে an old American car এখন পুৰণি আমেৰিকান গাড়ী and was keeping his weapon আৰু হেখিনি মই অস্ত্ৰ হিচাপে ৰাখিছিলো against the inroads of termites হুমুৱা অৰ্থাৎ উইপোক হুমুৱা ৰাস্তাবোৰত দিবৰ বাবে he promptly drank a lot আৰু হি নিমিষতে বেছিখিনি খাই পেলাইছিল but it had no ill effects whatever কিন্তু যে নহওক এইখিনিৰ কোনো বেয়া প্ৰভাৱ তাৰ গাত পৰা নাছিল বা এইখিনি এটা কোনো বিশেষ ক্ষতি কৰিব পৰা নাছিল the months rolled on মাহবোৰ বাগৰি গৈছিল and Bruno had grown many times the size he was when he came আৰু Bruno আহোতে যিমান ডাঙৰ আছিল তাতকৈ বহুগুণেহি ডাঙৰ হৈছিল he had equaled the Alsatians in height he উচ্চতাত Alsatian কুকুৰ কেইটাৰ সমানে ওখ আছিল and had even outgrown them আৰু আনকি সিহঁততকৈও দেখাত ডাঙৰ হৈ আছিল but was just as sweet just as mischievous just as playful কিন্তু হি আগৰ দৰে মৰম লগা আগৰ দৰে দুষ্ট আৰু আগৰ দৰে হি ধেমেলীয়া আছিল and he was very fond of us all আৰু হি আমাৰ সকলোৰে প্ৰিয় আছিল above all he loved my wife আৰু এই সকলোৰে ওপৰত হি মোৰ পত্নীক খুব ভাল পাইছিল and she loved him too আৰু তেওঁ তাক খুব মৰম কৰিছিল বা ভাল পাইছিল she had changed his name from Bruno to Baba আৰু তেওঁ তাৰ নামটো ব্ৰুনোৰ পৰা বাবালৈ সলনি কৰিছিল a Hindustani word signifying small boy এটা ভাৰতীয় শব্দ যিটো সৰু ল'ৰাক বুজাইছিল and he could do a few tricks too আৰু হি কিছুমান কলা কৌশলো কৰিব পৰা হৈছিল and the command Baba wrestle or Baba box আৰু তাক যেতিয়া Baba wrestle আৰু Baba box বুলি কমান্ড বা নিৰ্দেশ দিয়া হৈছিল he vigorously tackled anyone who came forward for a laugh and tumble he vigorously মানে হৈছে জোৰ কৰি আৰু tackled মানে হৈছে প্ৰতিহত কৰিবলৈ চেষ্টা কৰা laugh and tumble মানে হৈছে struggle বা fight and he vigorously tackled anyone who came forward for a laugh and tumble আৰু যেতিয়া তাক Baba wrestle বা Baba box বুলি নিৰ্দেশ দিয়া হৈছিল হি জোৰ কৰি তাৰ সন্মুখলৈ কোনোবা যদি জোৰ আগুৱাই আহে যুঁজ কৰিবৰ বাবে তেতিয়াহ'লে হি জোৰ কৰি সেইজনক প্ৰতিহত কৰিছিল give him a stick and say Baba hold gun আৰু তাক যদি এটা stick বা লাঠি দি কোৱা হয় Baba hold gun Baba বন্দুক ধৰা and he pointed the stick at you আৰু তেতিয়া হি তোমালৈ সেই লাঠিডাল বন্দুকৰ দৰে টোৱাব ask him Baba where's baby আৰু তাক যদি কোৱা হয় Baba baby ক'ত আছে and he immediately produced and cradled affectionately a stump of wood আৰু হি লগে লগে এটুকুৰা কাঠ লৈ আনিব আৰু খুব মৰমেৰে সেই কাঠ টুকুৰা জুলাব বা নিচুকাব which he had carefully concealed in his straw bed যিডাল হি তাৰ খেৰৰ বিচনাৰ তলত খুব সাৱধানেৰে concealed অৰ্থাৎ লুকাই ৰাখিছিল but because of the teenage children কিন্তু ভাৰতীয় মানুহৰ সেই ল'ৰা ছোৱালীবোৰৰ বাবে poor Bruno or Baba দুৰ্ভগীয়া Bruno বা Babak had to be kept chained most of the time বেছিখিনি সময়ে হিকুলি লগাই ৰাখিব লগা হৈছিল in my son and I advised my wife তাৰপিছত মোৰ ল'ৰা আৰু মই মোৰ পত্নীক উপদেশ দিছিলো and friends advised her too আৰু বন্ধুসকলেও তেওঁক উপদেশ দিছিল to give Baba to the zoo at Mysore Babak Mysoreত থকা চিৰিয়াখানাত দি দিবলৈ he was getting too big to keep at home আৰু তাক ঘৰত ৰাখিবৰ কাৰণে হি এতিয়া যথেষ্ট ডাঙৰ হৈছিল after some weeks of such advice কেই সপ্তাহমান তেনেকুৱা উপদেশ দিয়াৰ পিছত she at last consented তেওঁ অৱশেষত সন্মতি দিছিল
hastily ততাতয়াকৈ and before she could change her mind আৰু তেওঁৰ মনটো সলনি কৰাৰ আগতেই a letter was written to the curator of the zoo. Curator মানে হৈছে in charge of the zoo. এই জুৰ কিউৰেটৰ গৰাকীলৈ এখন চিঠি লিখা হৈছিল. Did he want a tame bear for his collection? তেওঁৰ সংগ্ৰহত এটা পোহনীয়া ভালুক ৰাখিব নেকি? He replied yes. তেওঁ উত্তৰ দিছিল যে তেওঁ ৰাখিব. The zoo sent a case from Mysore in a lorry a distance of 87 miles and Baba was packed up. আৰু তেওঁ মাইচৰৰ চিৰিয়াখানাৰ পৰা অৰ্থাৎ মাইচৰৰ পৰা এখন লৰি বা ট্ৰাক এখনত এটা সজা পঠিয়াই দিছিল আৰু মাইচৰৰ পৰা তেওঁলোক থকা ঠাইলৈ ডিষ্টেন্স আছিল 87 মাইলছ আৰু বাবাক পেকটক মানে হৈছে পঠিয়াই দিয়া বাবাক সেই লৰিখনতে পঠিয়াই দিয়া হৈছিল. এই লৰিটো হৈছে আমেৰিকান ৱৰ্ড. লৰি মানে যাক আমি ট্ৰাক বুলি কওঁ. ব্ৰিটিছ ইংলিছ হৈছে ট্ৰাক আৰু আমেৰিকান ইংলিছত ট্ৰাকক লৰি বুলি কোৱা হয়. We all missed him greatly. আমি তাক খুব মিছ কৰিছিলোঁ. But in a sense we were relieved. কিন্তু আমি এক অৰ্থত খুব সকাহ অনুভৱ কৰিছিলোঁ. My wife was inconsolable. মোৰ পত্নী কিন্তু সান্তনাৰ বাহিৰত আছিল. She wept and fretted. তেওঁ কান্দিছিল আৰু fretted মানে দুখী বা চিন্তিত হোৱা. তেওঁ কান্দিছিল আৰু চিন্তিত বা দুখী হৈছিল. For the first few days she would not eat a thing. প্ৰথম কেইদিনমান তেওঁ একোৱে খাব পৰা নাছিল. Then she wrote a number of letters to the curator. How was Baba? তাৰপিছত তেওঁ সেই কিউৰেটৰ গৰাকীলৈ অৰ্থাৎ জুৰ ইনচাৰ্জ গৰাকীলৈ চিঠি লিখিছিল যে বাবা কেনে আছে. Back came replies আৰু উত্তৰ আহিছিল well but fretting. ভালে আছে কিন্তু দুখী বা চিন্তিত. He refuses food too. সি খাদ্য খাবও অস্বীকাৰ কৰিছিল. After that, তাৰপিছত friends visiting Mysore were begged. মাইচৰলৈ যোৱা বন্ধুবোৰক অনুৰোধ কৰা হৈছিল to make a point. To make a point means to make an effort অৰ্থাৎ চেষ্টা এটা কৰিবলৈ of going to the zoo and seeing how Baba was getting along. অৰ্থাৎ তেওঁলোক যাতে চিৰিয়াখানালৈ যাবলৈ চেষ্টা কৰে আৰু বাবা তাত অকলে কেনেকুৱাকে আছে তাকে চাবলৈ. অৰ্থাৎ ইয়াৰ পিছত লিখকে কি কৰিছিল মাইচৰলৈ যোৱা কোনো বন্ধু পালেই তেওঁলোকক অনুৰোধ কৰিছিল যাতে তেওঁলোকে চিৰিয়াখানালৈ যায় আৰু বাবা তাত অকলে কেনেদৰে আছে তাকে চাবলৈ যাতে তেওঁলোকে এটা চেষ্টা কৰে. They reported that তেওঁলোকে খবৰ দিছিল যে he was well but looked very thin and sad. সি ভালে আছিল কিন্তু তাক দেখিবলৈ খুব ক্ষীণ হৈছিল আৰু সি দুখী আছিল. All the keepers at the zoo said he was fretting. আৰু জুৰ যিমানবোৰ ৰখী আছিল সকলোৱে কৈছিল যে সি খুব দুখী আছিল. For 3 months 3 মাহৰ বাবে I managed to restrain my wife. মই মোৰ পত্নীক বাধা দি ৰাখিবলৈ সক্ষম হৈছিলোঁ from visiting মাইচৰলৈ যোৱাৰ পৰা. অৰ্থাৎ 3 মাহমান মই মোৰ পত্নীক মাইচৰলৈ যোৱাৰ পৰা বাধা দি ৰাখিছিলোঁ. ৰেষ্ট্ৰেইন মানে হৈছে বাধা দিয়া. Then she said one day, তাৰপিছত তেওঁ এদিনাখন কৈছিল I must see Baba. মই বাবাক চাবই লাগিব. Either you take me by car or I'll go myself by bus or train. মই মোক কাৰেৰে লৈ যোৱা বা মই নিজে বাছ বা ট্ৰেইনেৰে যাম. So I took her by car. গতিকে মই তেওঁক মোৰ কাৰেৰে লৈ গৈছিলোঁ. Friends had conjectured that the bear would not recognize her. বন্ধুসকলে conjectured মানে হৈছে formed an opinion guessing অৰ্থাৎ অনুমানৰ ওপৰত মন্তব্য কৰা বা আন্দাজ কৰা. Friends had conjectured that বন্ধুসকলে আন্দাজ কৰিছিল যে বা অনুমান কৰিছিল যে the bear would not recognize her. ভালুকটোৱে তেওঁক কি কৰি নাপাব মোৰ পত্নীক চিনি নাপাব. I had thought so too. ময়ো তেনেদৰেই ভাবিছিলোঁ. But while she was yet some yards from the cage, কিন্তু যেতিয়া তেওঁ সেই কেজটোৰ পৰা অৰ্থাৎ সজাটোৰ পৰা মাত্ৰ কেইগজমান দূৰত আছিল বাবা saw her and recognized her. বাবাই তেওঁক দেখিছিল আৰু তেওঁক চিনি পাইছিল. He howled with happiness. সি আনন্দতেই চিৎকাৰ কৰি উঠিছিল বা চিঞৰি উঠিছিল. She ran up to him. তেওঁ অৰ্থাৎ মোৰ পত্নী তাৰ ওচৰলৈ দৌৰি গৈছিল. Patted him through the bars আৰু বাৰবিলাকৰ মাজেৰে তাৰ পিঠিত তাক থপৰিয়াই দিছিল. And he stood on his head in delight. আৰু সি stood on his head in delight. আনন্দতে তাৰ মূৰটো থৈ কি হৈছিল থিয় হৈছিল. For the next 3 hours she would not leave that cage. আৰু পিছৰ 3 ঘণ্টা সময় তেওঁ কেজটো এৰা নাছিল বা কেজটোৰ ওচৰৰ পৰা আঁতৰ হোৱা নাছিল. She gave him tea, lemonade, cakes, ice cream and what not.
আৰু তেওঁ তাক টি লেমনেড কেকস আইসক্ৰীম আৰু কি যে দিয়া নাছিল দেন ক্লোজিং টাইম কেম তাৰপিছত বন্ধ কৰাৰ সময় আহিছিল অৰ্থাৎ জুখন বন্ধ কৰাৰ সময় আহিছিল এণ্ড উই হেড টু লিভ আৰু আমিও এৰাৰ সময় হৈছিল My wife cried bitterly. মোৰ পত্নীয়ে খুব দুখেৰে কান্দিছিল বাবা cried bitterly. বাবায়ো খুব দুখেৰে কান্দিছিল Even the hardened curator and the keepers felt depressed. আনকি কঠোৰ অন্তৰৰ সেই কিউৰেটৰ গৰাকী বা ইনচাৰ্জ গৰাকী আৰু ৰখীয়া সকলেও খুব দুখ অনুভৱ কৰিছিল As for me, I had reconciled myself to what I knew was going to happen next. Reconciled মানে হৈছে পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু হোৱা And for me আৰু মই I had reconciled myself মই নিজকে পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু কৰিছিলো to what I knew was going to happen next কাৰণ ইয়াৰ পিছত কি হ'বলৈ গৈ আছে মই জানিছিলো Oh please sir she asked the curator তেওঁ অৰ্থাৎ মোৰ পত্নীয়ে কিউৰেটৰ গৰাকীক কৈছিল যে Oh please sir যে অনুগ্ৰহ কৰি may I have my baba back যে মই মোৰ বাবাক ঘূৰাই ল'ব পাৰিমনে Hesitantly he answered, তেওঁ দুধুৰ-মুধুৰভাৱে উত্তৰ দিছিল, Madam, he belongs to the zoo. He এতিয়া এই চিৰিয়াখানাখনত আছে and is government property now. আৰু he এতিয়া চৰকাৰৰ সম্পত্তি. I cannot give away government property. মই চৰকাৰী সম্পত্তি দিব নোৱাৰো. But if my boss, কিন্তু মোৰ boss বা মালিক, the superintendent at Bangalore agrees, কিন্তু যদি মোৰ boss বা মালিক গৰাকী অৰ্থাৎ অধীক্ষক গৰাকী বাংগালোৰত থকা অধীক্ষক গৰাকী যদি মান্তি হয় certainly you may have him back নিশ্চিতভাৱে আপুনি তাক ঘূৰাই ল'ব পাৰিব There followed the return journey to Bangalore and a visit to the superintendent's bungalow তাৰপিছত আমাৰ বেংগলোৰলৈ উভতনি যাত্ৰা আৰম্ভ হৈছিল আৰু সুপাৰিনটেণ্ডৰ বাংলোলৈ অৰ্থাৎ অধীক্ষক গৰাকীৰ বাংলোলৈও যোৱা হৈছিল A tearful pleading এটা কাতৰ অনুৰোধ অৰ্থাৎ লেখকৰ পত্নীয়ে এটা কাতৰভাৱে অনুৰোধ কৰিছিল চকুপানীৰ অনুৰোধ কৰিছিল বাবা and I are both fretting for each other বাবা আৰু মই উভয়ে ইজনে সিজনৰ কাৰণে খুব দুখ অনুভৱ কৰি আছো will you please give him back to me আপুনি অনুগ্ৰহ কৰি তাক মোক ঘূৰাই দিবনে He was a kind-hearted man তেওঁ খুব দয়ালু অন্তৰৰ মানুহ আছিল and consented আৰু সন্মতি জনাইছিল not only that আৰু অকল হেতুৱে নহয় but he wrote to the curator telling him to lend us a case for transporting the bear to Bangalore তাৰপিছত তেওঁ কিউৰেটৰ গৰাকীলৈ অৰ্থাৎ অধীক্ষক ইনচাৰ্জ গৰাকীলৈ এখন চিঠি লিখিছিল যাতে ইনচাৰ্জ গৰাকীয়ে আমাক এটা কেছ অৰ্থাৎ পিঞ্জৰা দিয়ে বাবাক বেংগলোৰলৈ লৈ যাবলৈ Back we went to Mysore again আমি পুনৰ মাইসোৰলৈ উভতিছিলো armed with the superintendent's letter অধীক্ষক গৰাকীৰ চিঠিখন লৈ Baba was driven into a small case and hoisted on top of the car বাবাক এটা সৰু পিঞ্জৰাত ভৰোৱা হৈছিল আৰু হেতু গাড়ীখনৰ ওপৰত তুলি দিয়া হৈছিল The case was tied securely পিঞ্জৰাটো খুব ভালদৰে বান্ধি দিয়া হৈছিল and a slow and careful return journey to Bangalore was accomplished আৰু খুব লাহে লাহে আৰু সাৱধানেৰে কৰা জাৰ্নি এটা যাত্ৰা এটা বেংগলোৰলৈ কৰা যাত্ৰা এটাৰ কি হৈছিল সম্পন্ন হৈছিল Once home a squad of police were engaged for special work in our compound আৰু আমাৰ ঘৰত অৰ্থাৎ আমাৰ ঘৰৰ চৌপাশে কম্পাউণ্ডত এবাৰ এটা পুলিৰ সৰু দলক কি কৰা হৈছিল এটা বিশেষ কামৰ বাবে নিযুক্ত কৰা হৈছিল an island was made for বাবাৰ বাবে এটা দ্বীপ বনোৱা হৈছিল আইল্যান্ড অৰ্থাৎ দ্বীপ এটা বনোৱা হৈছিল It was 20 feet long and 15 feet wide আৰু হেতু আছিল 20 ফুট দীঘল আৰু 15 ফুট বহল and was surrounded by a dry pit আৰু হেতুৰ চাৰিওফালে আছিল এটা শুকান গাত or মোট বা এটা খাৱৈ পিট মানে হৈছে গাত আৰু মোট মানে হৈছে খাৱৈ অৰ্থাৎ সেই আইল্যান্ডৰ চাৰিওফালে বা আইল্যান্ডক আৱৰি কি আছিল এটা শুকান গাত বা খাৱৈ খন্দা হৈছিল 6 feet wide and 7 feet deep আৰু হেতু আছিল 6 feet বহল আৰু 7 feet গভীৰ A wooden box that once housed fowls এটা কাঠৰ বাকচ যেটোত নেকি আগতে housed অৰ্থাৎ ৰখা হৈছিল fowls means domestic bird পোহনীয়া চৰাই ৰখা হৈছিল was brought হেতু আনা হৈছিল and put on the island for baba আৰু হেতু এই আইল্যান্ডটোত বাবাৰ বাবে ৰখা হৈছিল to sleep in at night ৰাতি শুবলৈ straw was placed inside to keep him warm আৰু সেই বাকচটোৰ ভিতৰত খেৰ ৰখা হৈছিল তাক গৰম কৰি ৰাখিবলৈ
and his baby আৰু তাৰ বেবিটো the gnarled stump he twisted কাঠৰ টুকুৰাটো বা ভাঁজ লগা কাঠৰ টুকুৰাটো along with his gun তাৰ বন্দুকটোৰে হৈতে the piece of bamboo আৰু এটাৰ বন্দুকটো আছিল এটুকুৰা বাঁহ both of which had been sentimentally preserved দুইটা বস্তুৱে খুব আবেগিকভাৱে সংৰক্ষণ কৰি ৰখা হৈছিল since he had been sent away to the zoo তাক চিৰিয়াখানালৈ পঠোৱাৰ পৰাই were put back for him to play with আৰু এতিয়া সেই দুইটা বস্তু খেলিবৰ বাবে তাৰ ওচৰত ৰখা হৈছিল In a few days the police hoisted the case onto the island and Baba was released In a few days the police hoisted the case আৰু কেইদিনমানৰ ভিতৰতে সেই কুলিবোৰে কাম কৰা মানুহবোৰে কি কৰিছিল সেই কেছটো তুলি দিছিল onto the island সেই আইল্যান্ডটোৰ ওপৰত and Baba was released আৰু বাবাক তাতে মুক্ত কৰি দিয়া হৈছিল He was delighted he খুব আনন্দিত হৈছিল standing on his hind legs he pointed his gun and cradled his baby আৰু তাৰ হি পিছ ঠেঙত hind legs means পিছ ঠেং আৰু তাৰ পিছ ঠেঙৰ ওপৰত থিয় হৈ হি বন্দুকটো টুৱাইছিল আৰু বেবিটো জুলাইছিল বা মিছুগাইছিল My wife spent hours sitting on a chair dear আৰু মোৰ পত্নীয়ে ঘণ্টা ধৰি তাতে এখন চকীত বহি সময় কটাইছিল when he sat on her lap আৰু যেতিয়া নেকি হি অৰ্থাৎ ব্ৰুনো তেওঁৰ কোলাত ব্ৰুনো বা বাবা লেপ মানে হৈছে কোলা মোৰ পত্নীৰ কোলাত বহি থাকিছিল He was 15 months old and pretty heavy too হি 15 মহীয়া আছিল তেতিয়া অৰ্থাৎ তাৰ বয়স 15 মাহ হৈছিল আৰু হি যথেষ্ট তাৰ কি আছিল ওজন আছিল The way my wife reaches the island and leaves it is interesting আৰু মোৰ পত্নীয়ে সেই দ্বীপটোলে যোৱাটো আৰু সেই দ্বীপটো এৰাটো অৰ্থাৎ দ্বীপটোৰ পৰা ঘূৰি অহাটো এই কামটো কি আছিল খুব ইন্টাৰেষ্টিং আছিল অৰ্থাৎ আমোদজনক আছিল I have tied a rope to the overhanging branch of a mango tree আৰু মই আম গছ এজোপাৰ উলমি থকা ডালটোত এডাল ৰছী বান্ধিছিলোঁ with a loop at its end আৰু তাৰ এই ৰছীডালৰ শেষৰ মূৰটোত কি কৰা আছিল এটা গাঁঠি লগোৱা আছিল গোলকৈ এটা গাঁঠি লগোৱা আছিল putting one foot in the loop আৰু এখন ভৰি সেই লুপটোত ৰাখি বা সেই গাঁঠিটোত ৰাখি she kicks off with the other তেওঁ আনখন ভৰিৰে কোৰ মাৰি দিছিল to bridge the 6-foot gap that constitutes the width of the surrounding pit অৰ্থাৎ সেই 6 ফুট খালি ঠাই পাৰ হ'বলৈ যিখিনি খালি ঠাইয়ে আইল্যান্ডৰ চাৰিওফালে থকা গাঁত বা খাৱৈটো গঠন কৰিছিল The return journey is made the same way আৰু ঘূৰি অহা কামটো একেদৰে কৰা হৈছিল But who can say now that a sloth bear has no sense of affection, no memory and no individual characteristics কিন্তু কোনে এতিয়া ক'ব পাৰে যে এটা স্লথ বিয়াৰৰ মৰম স্নেহৰ অনুভূতি নাই তাৰ স্মৃতি নাই বা তাৰ নিজা বৈশিষ্ট্য নাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ দ্য বণ্ড অফ লাভ নামৰ পাঠটিৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে